हाय फ्रेंड्स, আজি মই ৰাতিপুৱা শুই উঠিয়ে মুখখন ধুই ফালি ললো কঁঠাল এটা। এই চাওকচোন কিমান ধুনীয়া ফুটখিনি, ইমান মৰম লগা সৰু সৰু। এনেকৈ ফুটখিনি উলিয়াই পেলাই কেইপিচমান খাই লওঁ। কিমান খাব পাৰোঁ চাওঁচোন। ফুটখিনি চায়ে ভাল লাগিছে, ইমান ধুনীয়া। হাতত অলপমান মিঠাতেল লগাই লৈছোঁ, বহুত এঠা, হাততো এঠা লাগি গৈছে। অলপমান তেলো ঘঁহি লৈছোঁ। কেইটামান খাই লওঁ ফুট। আপোনালোকে খায়নে জনাবচোন। মই কিন্তু বহুত ভাল পাওঁ কঁঠাল খাই। মোৰ কঁঠাল চবতকৈ প্ৰিয় বস্তু হ'ল মোৰ কঁঠাল। বহুত ভাল লাগে নহয় জানো খাই। কেইপিচমান উলিয়াই ল'লোঁ, এতিয়া এইখিনিকে খাওঁ। আপোনালোকে ভাল পায়নে জনাবচোন। আৰু গুটিখিনিও চব্জিত দি খায়ো ভাল লাগে, সিজাই খাই ভাল লাগে। আমি সিজাইও খাওঁ, চব্জিত দিও খাওঁ, তাৰপৰা পুৰিও খাওঁ। এইখিনি আছে, এইখিনি নদিয়াও আৰু থৈ দিওঁ এনেকৈ ঢাকি। বহুত এঠা, হাতত বহুত এঠা লাগিলে। খাই লওঁ, তাৰপিছত হাত ধুমগৈ। অকণমান জুইটো দি লওঁ, এইফালে চব্জি বহাই থৈছোঁ। অকণমান জুইটো দি লওঁ, এই চব্জি হৈ আছে। আজি গেছ নাই কাৰণে কেৰাহীতে বনাবলগীয়া হৈছে চব্জি, মানে জুইত। ৰাতিৰে মাংস আনি থোৱা আছিলে, তাকেই বনাই আছোঁ। এতিয়া গৈ পেলাই কঁঠালখিনি খাই লওঁ। কেইফুট আছে, কিমান খাব পাৰোঁ চাওঁচোন আজি। এনেকৈ খাই লওঁ, অলপ খাই লওঁ আৰু গুটিখিনি থৈ যাওঁ। কেইপিচ খাব পাৰোঁ চাওঁচোন। চাওক, কাঁহীত ফুল হৈ আছে কঁঠাল, তাকে কিমান খাব পাৰোঁ। চাওকচোন, চব্জিখিনি কালাৰটো কিমান ধুনীয়া হৈছে। মাংস হয়, ৰাতিৰে আনি থোৱা আছিলে মাংস। এতিয়া বনাইছোঁ। ৰাতি মানে গেছ নাই, শেষ হৈ গ'ল কাৰণে জুই নজ্বলালোঁ, ৰাতি আৰু থৈ দিলোঁ। এতিয়া বনাইছোঁ জুইতে, গেছ নাই, তাকে ভৰাব আৰু। চাওকচোন, মোৰ অকণমানিজনী কুকুৰা খেদি আছে। হাই ফ্ৰেণ্ডছ, মই বনাইছোঁ কঁঠালৰ ৰুটি বনাব লৈছোঁ। এইখিনি ফুটখিনি উলিয়াই ল'লোঁ। এই কঁঠালৰ পৰা ফুটখিনি উলিয়াই, গুটিখিনি উলিয়াই, তাৰপিছত এনেকৈ দি এনেকৈ অলপ ফেনেকি ল'লোঁ। ইয়াতে চেনি অলপ দি লৈছোঁ, যাতে অলপ মিঠা অলপ বেছি হয়। ইয়াতে এতিয়া এড কৰিম আটা। প্লিজ আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পায়, তেনেহ'লে ইউটিউব চেনেলটোত মোক ছাবস্ক্ৰাইব কৰি দিব আৰু ফেচবুক পেজটো ফ'ল' কৰি দিব। কিবা এটা লাগিছিলে নহয়, হাতত উলিয়াম আটাটো। এনেকৈ আটা অলপ অলপ দি পেলাই সানি চাই ল'ব কেনেকুৱা হয়। আপোনালোকেও বনাব পাৰে ভাল লাগিলে। ঢেৰ হৈ গ'ল চাগে, সৰহ হৈ গ'ল হপায়। কিটো? এই কঁঠালটো সেই ফুট দিলোঁ চাচোন। এনেকৈ সানি ল'ব ভালদৰে। মই সানি লওঁ, সেইটো অফ কৰি দিওঁ। এইখিনি বনাই হৈ গ'ল। দুখন ৰুটি, অলপ আচাৰ লৈ লৈছোঁ। আম হয়, গুড় দি পেলাই বনোৱা হয় আচাৰ। এনেকৈ খাবলৈ লৈ লৈছোঁ দুখন ৰুটি, কিন্তু দুখন খাই শেষ কৰিব নোৱাৰোঁ, যাতে বেছি খাব নোৱাৰোঁ, পুৰি হয়। তেল দি বনাইছোঁ। চাওকচোন কিমান কোমল, কিমান মোলায়েম হৈছে ৰুটিখিনি। বহুত ভাল খাবলৈ। এনেকৈ মই চেনি অলপো দি দিছিলোঁ, যাতে মিঠা হওক বুলিকে।
বহুত ভাল হৈছে ৰুটিখিনি খাবলৈ। অলপ এচাৰ লৈ লৈছোঁ, গুড়ৰ এচাৰ, আম দিয়া। এইখিনি খাই লওঁ অকণ। মাৰো গা ভাল নাই, মা শুই আছে ওচৰতে। এয়া আজি ডক্টৰৰ ওচৰৰ পৰা আনিছোঁ, এই অকণমানিও শুই আছে মোৰ। এই ডক্টৰৰ ওচৰৰ পৰা আনিছোঁ আৰু শুই আছে এনেকৈ। মোৰ যদি ভিডিঅ'খিনি চাই ভাল পায়, লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব।